বাক্সাৰ মৈৰাজাৰ বুনমাজাৰ গাঁৱত বানৰ তাণ্ডৱ ঘৰবাৰী পকা ধান পাচলি খেতিৰ পানীৰ তলত জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ বাক্সা জিলা হালবাৰী মহকুমাৰ অন্তৰ্গত মৈৰাজাৰ গাঁৱৰ এতিয়া বানপানীৰ কবলত কৰোনা ভাইৰাছৰ বাবে চলা চতুৰ্থ পৰ্যায়ৰ লকডাউনে সৃষ্টি কৰা এই দুৰ্ভিক্ষৰ সময়তে যোৱা কেইদিনমান একেৰাহে হোৱা বৰষুণৰ ফলত এই অঞ্চলৰ দুখীয়া ৰাইজৰ একমাত্ৰ আশাৰ বন্তি যিসমূহ ধান খেতি আছিলে সেই পকা ধানকে আদি কৰি ঘৰবাৰীসমূহ সম্পূৰ্ণৰূপে পানীৰ তলত এক কৃত্ৰিম বানপানীৰ মূলতে হৈছে এই অঞ্চলৰ পানীসমূহ ওলাই যোৱাৰ বাবে যিসমূহ কালভাৰ্ট দলং আছে সেই কালভাৰ্ট দলংসমূহৰ মুখ বন্ধ কৰি একাংশই পুখুৰী খান্দিছে যাৰ ফলত এই বানপানীৰ পানীসমূহ ওলাই যোৱাৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বিভিন্ন ধৰণৰ পাচলি খেতি পকা ধানৰ উপৰিও প্ৰায় প্ৰতিটো পৰিয়ালৰ ঘৰৰ পানী উঠা পৰিলক্ষিত হৈছে এই সন্দৰ্ভত স্থানীয় ৰাইজে বাক্সা জিলা প্ৰশাসনক অনুৰোধ জনাই কয় যে অনতিপলমে এই বানপানীৰ পানীসমূহ যোৱাৰ ৰাস্তাসমূহ মুকলি কৰি দি দুখীয়া ৰাইজক সকাহ দিয়াৰ লগতে বানপীড়িত ৰাইজৰ বাবে ৰেচনৰ ব্যৱস্থা কৰিব লাগে লগতে উল্লেখ কৰে যে অহাকালি স্থানীয় ৰাইজে হালবাৰী মহকুমাধিপতিক উপৰোক্ত দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে বাক্সা জিলাৰ হালবাৰী মহকুমাৰ গবদানা থানাৰ অন্তৰ্গত মৈৰাজাৰ গাঁওখন আজি সম্পূৰ্ণৰূপে বানৰ কবলত পৰা পৰিলক্ষিত হৈছে এই লকডাউনৰ সময়ত যি লকডাউনৰ ফলত সাধাৰণ ৰাইজৰ যি দুৰ্দশা আৰম্ভ হৈছে এই সাধাৰণ ৰাইজৰ মাজত যি মাধমাৰ ঘটাইছে তাৰ মাজতে আজি আমাৰ এই মৈৰাজাৰ গাঁওখনৰ যিসমূহ নিৰীহ সাধাৰণ কৃষক আছিলে সেই কৃষকসমূহৰ শ বিঘা পকী ধান আজি পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণ পকী ধানখিনি আজি পানীৰ তলত গৈছে তো এই কৃষকৰ সেই ধানখিনিকে আদি কৰি আমাৰ সাধাৰণ ৰাইজৰ যিসমূহ ঘৰ বাৰী আছিলে সেই ঘৰ বাৰীসমূহ আজি পানীৰ কবলত পৰা পৰিলক্ষিত হৈছে আৰু এই পানীৰ কবলত পৰাৰ মূলতে হৈছে আমাৰ এই গাঁওখনৰ যিসমূহ পানী যোৱা ৰাস্তা আছিলে এই দলং কালভাৰ্ট আদিকে যিসমূহ নলাসমূহ আছিলে সেই নলাসমূহৰ ওচৰত থকা যিসমূহ ৰাইজ আছিলে সেইসমূহে সেই নলাসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে যাৰ ফলত এই পানীখিনি উলিয়াব পৰা কোনো ৰাস্তা নাই এই আৰু আমি বাক্সা জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যাতে জিলা প্ৰশাসনে অনতিপলমে এই আমাৰ এই গাঁৱৰ পানীসমূহ যোৱা যি ৰাস্তা আছে সেই ৰাস্তাসমূহ মুকলি কৰি দি আমাৰ এই সাধাৰণ কৃষকক যিসমূহ ধান পানীৰ তলত ডুব গৈছে সেই ধানখিনিক উদ্ধাৰ কৰি আমাৰ সাধাৰণ ৰাইজক উপকৃত কৰে আৰু লগতে আমাৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই অঞ্চলসমূহ আহি পৰিদৰ্শন কৰি আমাৰ এই ৰাইজৰ যি দুখ দুৰ্দশা সেই দুখ দুৰ্দশাসমূহ অনুতপ্ত কৰে আৰু এই দুৰ্দশাখিনি ৰাইজৰ মাজত যিসমূহ আপোনালোকে ব্যৱস্থা কৰিব পাৰে সেইখিনি কৰে